মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছাম ৰকষ্টাৰ। মই যে এয়া চাইকেল চলে আৰু পিছত আছে এখন ঠেলাত আনি আছোঁ। মানে আমি গৈ আছোঁ এতিয়া পথাৰলৈ। চ' পথাৰলৈ কিয় গৈ আছোঁ আপোনালোকে গম পাব, যিহেতু গম পাইছে ভোগালী বিহু আহিছে। চ' মানে নাৰা কাটিবলৈ গৈ আছোঁ। চ' প্ৰথমতে মোৰ ফালৰ পৰা আপোনালোকক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু এই ভিডিঅ'টো চাব, মানে বিহুৰ গোটেই কেনে আয়োজন হৈছে গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। তো চাই থাকক আৰু। ইয়াতে আমি পথাৰত আহি পালোঁ। মানে আমাৰ এই ভাইহঁতে কাম কৰি আছে এতিয়া, মানে কি নাৰা কাটি আছে। চ' মই অলপ পিছত লাগি আছোঁ। চ' মানে এই ভিডিঅ'টো বনাওঁ বুলি তাকে আৰু এতিয়া মই লাগি দিওঁ। চ' মানে কি হ'ল, মই মানে এইটো ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ মানে যাতে আমি কেনেকৈ কি বিহুৰ কেনেকুৱা আয়োজন কৰোঁ আমাৰ ঘৰত, তাকে আৰু আপোনালোকক দেখাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চ' আপোনালোকে চাগে আয়োজন কৰিছে, চ' কমেণ্ট কৰি জনাব বিহুৰ মানে কেনেকুৱা কি আয়োজন হৈছে আপোনালোকৰো। চ' মানে আৰু ইয়াতে মই চকুত দেখা পাই আছে কি হৈছে মানে কি যোৱাকালি মানে মই মাক মানে খৰি কাটি দি আছিলোঁ। চ' খৰি কাটি দিওঁতে তাতে এটা মানে পিপিৰা এটা চাগে আপোনালোকে গম পায়, ৰঙা পিপিৰা, ৰঙা মানে চাগে সেইটোৰ নাম জালিম বুলি কয়। মই একজেক্টলি নাজানো কি নাম সেইটোৰ। চ' যদি আপোনালোকে জানে প্লিজ কমেণ্ট কৰি জনাব কি নাম। সেই পিপিৰাটোৱে মানে কি হ'ল, মোৰ চকুত কামুৰি দিলে। চ' সেনেকৈ মানে একদম কামুৰি দিয়াৰ পিছত মোৰ অৱস্থা একদম বেয়া হৈ গৈছে চকুৰ। চ' তাকে আপোনালোকক দেখাব অলপ লাজ লাগে। চ' এনেকৈ মই উপায় নাই আৰু ভিডিঅ' মেইন। চ' আপোনালোকৰ কাৰণে মই এতিয়া সেনেকৈ হ'লেও মই ভিডিঅ' বনাই আছোঁ। প্লিজ অলপ মৰম দিব, বুজি পাইছেনে? চ' তাকে আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। কথাটো মানে কি হৈছে, ইহঁতে বেটাহঁতে কাম কৰিব লাগে, কিন্তু ই মানে মোৰ ভিডিঅ' চাব ধৰিছে। ই ল'ৰাজনে এই চাওক, মোৰ ভিডিঅ' চাই আছে। চ' কি ক'ম আৰু ইয়াত চাব দিছোঁ আৰু মই ভিউজটো পাম। হৈছে বক্সত লগাইছে, চাই লওক। মানে কিবা কৈ দিয়ে আৰু। চ' গাইছ, আমাৰ গোটেইখিনি কাটা হৈ গ'ল। এতিয়া আমি মানে কেনেকৈ কি বনাম সেইখিনি আপোনালোকক দেখাম, মানে কি গোটেইখিনি আপোনালোকক দেখাম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু ইয়াৰ ভাইহঁত, মই ওপৰত উঠি আছোঁ। সেয়া মই ওপৰত একদম উঠি আছোঁ, দেখা পাইছে আপোনালোকে। চ' এয়া আৰু চাই থাকক আৰু। চ' গাইছ, আমি আহি পালোঁ পথাৰৰ পৰা। মানে কি বহুত গধূলি হৈ গ'ল, আমাৰ মানে টাইম লাগি গ'ল। চ' তাকে আৰু ইয়াতে এতিয়া লাগি আছে। চ' আমি এতিয়া বনাই আছোঁ, আপোনালোকে চাই থাকক। চ' গাইজ, দেখা পাইছে আমি ইয়াতে এতিয়া কাটা খুন্দি আছোঁ। চ' আপোনালোকে দেখা পাইছে আৰু ভাবি আছে এইজনী ছোৱালী কোন। এইজনী মোৰ ভণ্টি হয়। চ' ভণ্টিকো কামত লগাই দিছোঁ আৰু বিহু মেইন ন, সেইকাৰণে ভেলা ভুজি বনাবৰ কাৰণে উপায় নাই আৰু। চাই থাকক আৰু। চ' গাইজ,
ফাইনেলি আমাৰ ভেলাপুজি ৰেডি হৈ গ'ল বহুত কষ্টৰ মাজত চব ইমান পাৰফেক্টলি বনাব নোৱাৰিলোঁ তেওঁ চেষ্টা কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিলে মই জাষ্ট মানে ট্ৰাই কৰিলোঁ মানে চ' ইমান পাৰফেক্টলি মানে ভেলাপুজিটো নহ'ল চ' আৰু ট্ৰাই কৰিলোঁ চ' আপোনালোকে কেনে পালে মোক প্লিজ কমেণ্ট কৰি জনাব আৰু লগতে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজিলৈ ইমানে বাই বাই আৰু ৰ'ব 1 ছেকেণ্ড মোৰ ফালৰ পৰা আপোনালোকক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ চকুটো দেখা পাইছে মোৰ চকুটো এতিয়ালৈ ভাল হোৱা নাই চ' প্লিজ আপোনালোকে লাষ্ট নিদিব আৰু কমেণ্ট কৰিব চ' আজিলৈ মানে বাই বাই জয় অসম